চিফ গোবিন্দ বসুমতাৰী ডাঙৰীয়াই যদি জিকিব পাৰে 2025 তেতিয়াহ'লে মই ৰাজনীতি UPPL দলनि Deputy Chief Manaw Gidet Gobind Chandra Basumatari सारा नेक्स्ट बोसोराव देरहागोन नामा ना अब्ला UPPL दोलोआ सरकाराव फैनाय नङा नामा दा बेखौ बुंदों BPFनि सेन्ट्रेलनि इयथनि कमल आजादा मा बुंदों नोंथांमोना खोनासंनानै ला আজিৰ BTC सरकाৰৰ डेपुटी चिफ গোবিন্দ বসুমতাৰী ডাঙৰীয়াই যদি জিকিব পাৰে 2025 তেতিয়াহ'লে মই ৰাজনীতিয়ে গাত দিম আমি যথেষ্ট শক্তিশালী পজিশনত আছো আৰু আমাৰ যি শক্তি আৰু ক্ষমতা আছে তাৰ প্ৰমাণটো আমি বিগত লোকসভা নিৰ্বাচনত কোকৰাঝাৰ সমষ্টিৰ পৰা আমি বিপুল সংখ্যক ভোট পাই প্ৰমাণ হিচাপে আমি চাব পাৰো যে আমাৰ শক্তি আৰু ক্ষমতা কিমান অটুট হৈ আছে আৰু এই শক্তি আৰু ক্ষমতা BPF দলৰ যি শক্তি আৰু ক্ষমতা এইটো ধৰি ৰখাত আপোনালোকৰ দৰে কৰ্মকৰ্তাসকলে যথেষ্ট অৰিহণা দিছে নহলে এইটো কেতিয়াও সম্ভৱ নহল হয় বিগত উপনিৰ্বাচনতো আমি যি ধৰণৰ ফলাফল দেখিছো আমি যথেষ্ট শক্তিশালী হৈ আছো আজিৰ তাৰিখত BPF দল হিচাপে আমি আটাইতকৈ শক্তিশালী দল হিচাপে আমাৰ স্থিতি আছে আৰু UPPL দলে যেটো চেষ্টা কৰিব UPPL দলে এই 7 মাহত যিবিলাক কাম কৰিব আৰু BPF দলে আমি যিবিলাক কাম কাজ কৰিম ডাঙৰ ডিফাৰেন্স এটা আছে UPPL দলৰ আজিৰ তাৰিখৰ যেটো স্থিতি এটো অতি দুৰ্বল স্থিতিত আছে তেওঁলোক আৰু আজিৰ তাৰিখত যদি নিৰ্বাচন হয় UPPL দলে গোটেই BTC 40টা আসনৰ ভিতৰত 3খন আসন জিকিবলে নাই তাৰো ফাইনেল নহয় বেলেগটো বাদ দিয়ক উদালগুৰি জিলাৰ আজিৰ BTC চৰকাৰৰ ডেপুটি চিফ গোবিন্দ বসুমতাৰী ডাঙৰীয়াই যদি জিকিব পাৰে 2025 তেতিয়াহ'লে মই ৰাজনীতিয়ে গাত দিম মানে তেওঁলোকৰ ডেপুটি চিফে আজিৰ তাৰিখত হাৰাৰ পৰিস্থিতিত আছে তো এই 7 মাহত UPPL দলে যেটো প্ৰয়াস কৰিব তেওঁলোকৰ সমস্ত শক্তি যত ব্যৱহাৰ কৰিব সেইটো হল কিদৰে BPF দলক ভাঙিব পাৰি এক নম্বৰ প্ৰয়াসটো তেওঁলোকে কৰিব কিদৰে BPF দলক ভাঙিব পাৰি আৰু দ্বিতীয় প্ৰয়াস যেটো তেওঁলোকে কৰিব ডাঙৰ মাছ গেদাৰিং কৰি মাছ জয়নিং কৰি গ্ৰেণ্ড জয়নিং পাতি তেওঁলোকে দেখাবলৈ চেষ্টা কৰিব যে তেওঁলোকে শক্তিশালী স্থিতিত আছে তো UPPL দলে প্ৰয়াস কৰিব যে তেওঁলোক BPF দলক ভাঙিবলৈ সক্ষম হৈছে আৰু তেওঁলোকে প্ৰয়াস কৰিব মানুহক এইটো দেখাবৰ কাৰণে যে আমি শক্তিশালী স্থিতিত আছো কাৰণ তেওঁলোক শক্তিশালী স্থিতিত নাই আৰু BPF দলৰ যেটো কৰ্মকৰ্তা সকলৰ কাম হ'ব এইটো হল আমাৰ শক্তি আৰু ক্ষমতাটো অক্ষুণ্ণভাৱে আমি ধৰি ৰাখিব পাৰিব লাগিব আজি যি ধৰণৰ কালাৰফুল একদম কালাৰফুল আজি মই যদি এফালে চাওঁ এনেকুৱা যুৱক আহিছে যিবিলাক কিছুমান ইয়াৰ পৰা দেখিব পাৰি কিছুমান ফাৰ্ষ্ট টাইম ভোটাৰ আছে জীৱনত প্ৰথমবাৰৰ কাৰণে ভোট প্ৰদান কৰিব তেনেকুৱা কৰ্মকৰ্তা আজি আমাৰ লগত আছে নানান ধৰণৰ কৰ্মকৰ্তা যুৱকসকল আজি যি ধৰণে উপস্থিত আছে চাই খুব ভাল লগা আৰু এনে ধৰণৰ কৰ্মকৰ্তাৰ উপস্থিতিয়ে এইটো ফাইনেল কৰিছে চূড়ান্ত কৰিছে যে মানস চেৰফাং সমষ্টিক আমি অহা 2025 চনৰ নিৰ্বাচনত খুব ভালকে জয়লাভ কৰিবলৈ গৈ আছো बाथ्राखौ बुङोब्ला माखासे मानसिया क्लियार लाजोबनानैसो खोथाखौ बुङो आरोखि अब्ला रायजोफोर नोंथांमोनहा बे कमल आजादनि बुंनायाव मा रोखोम मोनदों जे कमल आजादाबो ओरैनो बुङाखै जे बिनि माखासे नेक्स्ट फैगोन जे बिसायख'थियाव बिनि जे फिल्डआ मा रोखोम जे फिल्डखौ नायनानैसो बुङो आरोखि अब्ला रायजोफोर नोंथांमोना बे UPPL दोलोनि एबा मानाव गेदेर गोबिन्द चन्द्र सारा नेक्स्ट जेन बिसायख'थियाव बियो टिकेट लानानै देरहागोना रोखा नंगौना नङा रायजोफ्रासो बिजिरसिगोन।